গানৰ পৰি তুমি প্ৰিন্সেছ দীপলিনা। তোমাৰ চাগে খং উঠে ন, আমনি কৰোঁ যে তোমাক, কিন্তু কি কৰিম কোৱা, তোমাৰ মৌখুৰীয়া মাতটোৱে যে হৃদয়ৰ কোনো এটি কোণ আছুতীয়াকৈ দখল কৰিছে। ৰঙাকৈ প্ৰিণ্টেড বেটুপাতৰ আস্তনা পৃষ্ঠাৰ উকা ডায়েৰীখন লৈ বহিছিলোঁ সেইদিনা, বৰ্ণৰ অলংকাৰ পিন্ধাই, ভাৱনাৰ ফুৰ্তি লগাই, নীলাকৈ স্যাহীৰ উৰণি টানি তোমাক সমাজৰ আগত লিখিত ৰূপত সজাম বুলি। কিন্তু তোমাৰ প্ৰতি থকা হাবিয়াসবোৰো যে খুবেই জেদী জানা মিছ দীপলিনা। কল্পনাৰ জগতত তোমাৰ মিচিকিয়াটো মিছ হৈ যাব বুলি অকণো ৰিস্ক নলয়। তোমাৰ এপলক চাৱনীয়ে মনৰ সীমনাত আউল লগাই সৃষ্টি কৰিছিল এখনি নীলাখামৰ চিঠি, যোৱাটো উজাগৰি ৰাতিত। মইতো তোমাৰ ঠিকনাও নাজানো চিঠি পঠিয়াবলৈ, কেনেকৈনো জানিম প্ৰথমটো সাক্ষাতত মই যে হেৰাই গৈছিলোঁ শূন্যতাৰ দেশত। ৰংপুৰ, জুৰিপাৰ নে কইনাধৰা, ক'ত বাৰু তোমাৰ ঠিকনা? এতিয়া যে বগাকৈ প্ৰিণ্টেড শিতানৰ গাৰুৰ কভাৰটোৱেও তোমাৰ ঠিকনা বিচাৰিবলৈ প্ৰস্তুত, জানোচা সিও অপাৰক এধানি সাক্ষাতৰ তাৰ সখাৰ মৰমী সখীজনীৰ বাবে। মোৰ মনত আছে মঙলবাৰ আছিল সিদিনা, সেই নিশাও তুমি ধৰা দিছিলা মোৰ ৰোমান্টিক প্ৰবাহৰ চিনাকি সপোনত। দুয়ো লগ হৈছিলোঁ চন্দ্ৰপুৰ তপোবন খ্যাত নদীৰ বালিচৰত। নিৰ্জন বালিচৰত অস্তগামী সূৰ্য ধূসৰিত আবেলিত ৰুমালেৰে মুখ ঢকা কাৰ্য, ব্যস্ত কোলাহলৰ পৰা আঁতৰত আঘোণৰ কুঁৱলীৰ পৰশ, আৰু কেউ দিশৰ পৰা আমনি কৰা অস্পষ্ট দুষ্ট বতাহজাকৰো যে এক সুকীয়া নিচা আছে, হয়তো ঠিক মিচিকিয়া তোমাৰ বেকা হাঁহিটি আৰু সৰুকৈ তোমাৰ সোণালী নাক চাহিটোৰ দৰেই, জানানে মিছ দীপলিনা। হাই, কি খবৰ বুলি ময়ে ষ্টাৰ্ট কৰিলোঁ কনভাৰচেশ্যন। মোৰ ভালেই, তোমাৰ বুলি তুমিও ইণ্টাৰেষ্ট দেখুৱালা। তোমাৰ সেই এষাৰ কথা যিয়ে প্ৰফুল্লিত কৰিছিল মোৰ দেহ মন মগজু, চিঞৰি চিঞৰি এবাৰ জঁপিয়াই দিবলৈও মন কৰিছিল। আজিও মনত আছে মোৰ ব্ৰহ্মপুত্ৰৰ পানী, নীলা আকাশ, মৃদু মলয়া আৰু তোমাৰ লিহিৰি আঙুলিত পকাই লোৱা ৰাউণ্ড নেক কুৰ্তিৰ হোৱাইট চুৰ্ণিখনক সাক্ষী কৰি তুমি দিয়া মধুৰ প্ৰেমৰ প্ৰপ'জেলটি। ৰুক্ষ আবেলি উদাস মনকো জীপাল কৰিব পৰা ক্ষণ আছিল সেইটো। সেইদিনাও মোৰ বুকুত বৰষুণ নামিছিল, প্ৰেমৰ বৰষুণ, জানা মিছ দীপলিনা। চকু মেলিহে অনুমান কৰিছিলোঁ সেই বৰষুণ বৰুণ দেৱতাৰ কৃপা নাছিল, সেয়া আছিলে 9টা বাজিলে নুঠকেলে বুলি মায়ে ছটিওৱা এচলু শীতল পানী। যিয়েই নহওক, যোৱাবাৰৰ আধৰুৱা সপোনটো এইবাৰ বাৰুকৈয়ে সম্পূৰ্ণ হ'ল। তোমালোকেও শুনা কি আছিল দীপলিনাৰ প্ৰপ'জেলটো। তোমাক মই ভুলকৈ কৈছিলোঁ, মই তোমাৰ 1 year জুনিয়ৰহে। এফবিত আপলোড হোৱা তোমাৰ কবিতাবোৰ, কেপশ্যনত কৰা প্ৰেমৰ ব্যাখ্যা আৰু তোমাৰ সৰলতাবোৰে মোৰো মনটোক বৰকৈ হাবুডুবু কৰে। তোমাৰ দৰে শব্দক সজাব নোৱাৰোঁ বাবে ডাইৰেক্টলি ক'লোঁ আই লাভ ইউ। তাৰপিছত মোৰ উত্তৰটো চাগে নক'লেও হ'ব ন।